হেল্ল' এভৰিৱান, আজি ব'লক ব্ৰেকফাষ্টত বনাওঁ বানানা পেনকেক। তাৰ কাৰণে লাগিব 2টা কল, 1টা ডিম আৰু 1 কাপ আটা আৰু লগতে লাগিব অলপমান গাখীৰ। এতিয়া মই কলকেইটা এখন কাটা চামুচৰ সহায়ত ধুনীয়াকৈ মেছ কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে মিক্সিতো দিব পাৰে, কিন্তু মই এনেদৰে কমফৰ্ট পাওঁ, গতিকে মই এনেধৰণেই কৰিলোঁ। এতিয়া মই ধুনীয়াকৈ এইটো এটা বেটাৰ বনাই ল'লোঁ, এনেকুৱা ধৰণৰকৈ দেখিছেনে? এতিয়া মই ইয়াত এড কৰিম আটা আৰু অলপ গাখীৰ দি পিনে এই আটা আৰু কলখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। বেটাৰখিনি মই ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পিছত তাত এড কৰিম ডিমটো। ডিমটো মই ফেটি পিনে দিব লাগিছিলে, কিন্তু মই তেনেকৈয়ে দি পালোঁ। আপোনালোকে ফেটি পিনে দিব, তেতিয়া বেছি ভাল হ'ব। আৰু বেটাৰটো এনেকুৱা ধৰণৰ বনিব লাগিব, তেতিয়াহে ভাল হ'ব। এতিয়া মই পেন এখনত অইল লগাই লৈ পিনে বেটাৰটো এনেধৰণে দি দিছোঁ। আৰু সেইটো পিঠি সিজি যোৱা পিছত মই ফ্লিপ কৰি নেক্সট পিঠিটো তেনেধৰণেই সিজিবলৈ এৰি দিছোঁ। ফাৰ্ষ্ট টাইম বনাওঁতে মোৰ ভাল নহ'ল।